বৰ সুন্দৰ অনুভৱ, ভাল লাগিছে। মই 100% আশাবাদী, ৰাইজে সহায় দিছে, এতিয়ালৈকে ভালেই চলি আছে। প্ৰত্যাহ্বান তেনেকৈ নহয়, বহু ব্যৱধানত গুচি যাওঁ। মই সমষ্টিবাসীৰ বাবে উন্নয়নমূলক কাম কাজত গুৰুত্ব দিম, সমন্বয়ৰ ওপৰত গুৰুত্ব দিম, দুখীয়া ৰাইজৰ ওপৰত মই গুৰুত্ব প্ৰদান কৰিম। ইছ্যু কি হ'ব? PTC অঞ্চলত ৰম'দ বড়োৰ নেতৃত্বাধীন যিটো চৰকাৰ, সেই চৰকাৰ উন্নয়ন দিবলৈ সক্ষম হোৱা নাই। BTRত যিধৰণে কেন্দ্ৰীয় অনুদান আনিব লাগিছিল তেওঁ BTR চুক্তিমতে, সেইবোৰ টকা তেওঁ এটকাও আনিব পৰা নাই। গতিকে এইটোৱে মূল ইছ্যু, ৰম'দ বড়ো যদি থাকে BTCৰ উন্নয়ন নহ'ব, জাতি জনগোষ্ঠীসমূহৰ উন্নয়ন নহ'ব। গতিকে পৰিৱৰ্তন হ'ব লাগে। ৰাইজৰ সহায় পাইছোঁ। আৰু এটা কথা ওলাইছে, সত্য হ'ব নেকি? আমি আশাবাদী।